নমস্কাৰ বন্ধুসকল, আজি মই আছোঁ শিৱসাগৰ দ্বিতীয় অফিচত। দেখিছে বাইকবিলাক এনেদৰে ৰাখি থৈছে। আজি মই বাইকৰ ড্ৰাইভিঙৰ সম্পূৰ্ণ প্ৰচেছটো মই ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। চক জুখি আছে। ইয়াত এটা পোষ্টৰ পৰা আনটো পোষ্টলৈ আপোনাৰ ডিষ্টেঞ্চ দিয়া হৈছে 9 ফুট। 9 ফুটলৈ অকণমান বেছিয়ে দিয়া হৈছে, তথাপি আপুনি 9 ফুটেই ধৰিব লাগিব। 9 ফুট দিয়া হৈছে দেখিছে। এনেদৰে পোষ্টবিলাক দিয়া আছে। 7টামান পোষ্ট এনেদৰে দিয়া থাকে। তাৰপিছতে আপোনাৰ বাইক ষ্টাৰ্ট হ'ব। দেখিছে, মই গোটেই ভিডিঅ'টোতে সম্পূৰ্ণ বাইকৰ প্ৰচেছটো মই দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো ভিডিঅ' চোৱাৰ পিছত আৰু আপুনি অন্য কিবা জনাৰ কোনো প্ৰয়োজন নাথাকে, যিহেতু আজিকালি অনলাইন ছিষ্টেম হৈ গ'ল। অনলাইনত গোটেই কামখিনি হৈয়ে যায় কম্পিউটাৰতে। তাত গৈ মাত্ৰ কেৱল আপোনাৰ ডকুমেণ্টছখিনি ভেৰিফাই কৰা হয়। দ্বিতীয় অফিচত আপুনি সময়মতে গৈ পাবগৈ। তাৰপিছত আপোনাৰ দ্বিতীয়ত কাগজখিনি ভেৰিফাই হোৱাৰ পিছত আপোনাৰ যিখন কাগজ দিব, সেইখন কাগজ লৈ আপুনি নিৰ্দিষ্ট আপোনাৰ ড্ৰাইভিং হোৱা ঠাইডোখৰলৈ গ'লেই হ'ল বাইকখন লৈ। আৰু কোনো নাম্বাৰ ৱাইজ ছিষ্টেম নাই আৰু আপুনি যিজনে আগতীয়াকৈ কাগজখন জমা দিব তেওঁৱে আগতীয়াকৈ চলাবলৈ পাব, তেনেকুৱা ধৰণৰ কথা। এটাৰ পৰাও কোনো কৰাৰ প্ৰয়োজন নাথাকে। আপুনি জাষ্ট গৈ বাইকখন লৈ পিনি গৈ ৰৈ থাকিলেই হ'ল। কাগজখন আপুনি যেতিয়া ল'ব তেওঁ আপুনি ষ্টাৰ্ট কৰিব পাৰিব চলাব। দেখিছে, এনেদৰে আপুনি গৈ থাকিব লাগিব, আকৌ উভতি আহিব লাগিব। এইখিনি সময়ত আপুনি ভৰি পেলাব নোৱাৰিব। ভৰি পেলালে আপোনাক ফেইল বুলি মানে তাত হুইচেল মৰা হ'ব। গতিকে কোনো ক্ষেত্ৰতে আপুনি ভৰি নেপেলাব। যিমান পাৰে স্প্লেণ্ডাৰ, গ্লেমাৰ জাতীয় লাইট ৱেইটৰ গাড়ী লৈ যাব, খুব সহজ এতিয়া পাছ কৰিবলৈ। মানে হেভি ৱেইটৰ গাড়ী হয় অকণমান কঠিন হৈ যায় নিজৰ কাৰণে। সেইবিলাকে অকণমান স্পীড চলাবলৈ যিহেতু অকণমান দিগদাৰ হয়। দেখিছে খুব সুন্দৰকৈ এনেদৰে চলাই গৈ থাকিব লাগে। ইমান টান নহয়, যদি আপুনি ঘৰতে প্ৰচেছটো অলপ চেষ্টা কৰি যায় তেতিয়াতো একেবাৰে সহজ। বাকী বিশেষ আৰু একো জানিবলগীয়া একো নাই। মাত্ৰ বাইকখন আপুনি ৰঙা পেপাৰে L বুলি লিখি ল'ব লাগিব, আগফালেও আৰু পিছফালেও। আৰু বহুতৰে সন্দেহ হৈ থাকে, অকণমান ভয় হৈ থাকে যে কেতিয়াবা বাইচাঞ্চ ধৰি লওক আপুনি জোতাৰ সলনি চেণ্ডেল পিন্ধি গ'ল, তেতিয়া আপোনাক কি তাত বাইক চলাবলৈ নিদিব নেকি? তেনেকুৱা নহয় আচলতে। মই লক্ষ্য কৰিছোঁ আপোনাৰ চেণ্ডেল পিন্ধি পিনিও ইণ্টাৰভিউ দিছে, পাছ কৰিছে, লাইচেঞ্চ পাইছে। স্কুটিবিলাক বিশেষকৈ অকণমান বেছি ফেইল কৰাটো মই লক্ষ্য কৰিলোঁ। গতিকে স্কুটিৰ ক্ষেত্ৰত অকণমান ভালকৈ প্ৰেক্টিছ কৰি যাব। দেখিছে, ইয়াৰ আগত ফেইল কৰিলে, এওঁ ফেইল কৰিলে। গতিকে স্কুটি অকণমান প্ৰেক্টিছ কৰি যোৱাটো ভাল। যিসকল লেডিজসকলে, বিশেষকৈ লেডিজে হওক বা আপোনাৰ মিলে হওক, যোনে হওক, মানে দিবলৈ যাওঁতে স্কুটিৰ ক্ষেত্ৰত অকণমান ভালকৈ প্ৰেক্টিছ কৰি যোৱাটো ভাল। যদি স্কুটিৰ আপোনাৰ পিছ চাইডটো বেছি গধুৰ হয়, মাজটো স্পেচ থাকে, একেৰাহে 3জন গৈছে, সেইটো কাৰণে স্কুটি অকণমান অসুবিধা হয়। আৰু মই স্প্লেণ্ডাৰ, গ্লেমাৰ ক্ষেত্ৰত 99% পাছ কৰে, কমেহে ফেইল কৰে। যিসকলৰ একেবাৰে অভ্যাস কম, এনেই ধৰি লওক চলাই আছে, কিন্তু তেওঁলোকৰ শ্ল' অভ্যাস যিসকলৰ কম বা তেওঁলোকে ফেইল কৰে। কিন্তু ঘৰত প্ৰেক্টিছ কৰি গ'লেতো আপোনাৰ একেবাৰে সহজ, মই ভাবোঁ। ইমান টান প্ৰচেছ নহয়, ভয় কৰিবলগীয়া একো নাই। গতিকে ভয় নকৰিব, ভয়টো বহুত প্ৰব্লেম কৰে তাত। বহুতে ভয় কৰি পিনি বা হাত কঁপে, ভৰি কঁপে, এই ক্ষেত্ৰত নিজৰ অসুবিধা আহিব পাৰে। গতিকে ভয় কৰাৰ কোনো প্ৰয়োজন নাথাকে। লাইচেঞ্চখন আপোনাৰ পাছ কৰাৰ পিছত আপোনাৰ লাইচেঞ্চখন পোষ্টেল যোগেদি দ্বিতীয় ফালৰ পৰা পঠিয়াই দিয়া হ'ব। আৰু পাছ কৰাৰ পিছত একো প্ৰচেছ নাথাকে। পাছ কৰাৰ আগত মাত্ৰ কাগজখন ভেৰিফাই কৰা কামটো থাকে। গতিকে সময়মতে, যিমান সময়মতে আপোনাৰ ৰিপৰ্টিং টাইম দিয়া থাকে, সেইমতে আপুনি গ'লেই হ'ল, দ্বিতীয়ত উপস্থিত হ'লেগৈ হ'ল। উপস্থিত হোৱাৰ পিছতো আপোনাৰ তাত
চিন্তা কৰিবলৈ একো নাই। আৰু বিশেষকৈ আৰু এটা মই আজি চালোঁ আপোনাৰ 4 নম্বৰ যিখন ফৰ্ম, 4 নম্বৰ ফৰ্মখন আপোনাৰ লাগিব নে নালাগে সেইটো এটা কথা। আপুনি 4 নম্বৰ ফৰ্মখন লাগিব নালাগে আপুনি এইটো সুধি ল'ব পাৰে। এখন নহ'লেও হৈ যায়, নোহোৱাকৈও হৈ গৈছে। যদি আপুনি দিব বিচাৰে দিব পাৰে এখন 4 নম্বৰ ফৰ্মখন। এখন আপুনি তাৰ দ্বিতীয় অফিচতে পাই যাব। অফিচৰ মানে যিবিলাক তাত দোকান থাকে তাতে এইখন বিক্ৰী কৰে। 10 টকা ল'ব সেই ফৰ্মখন আপুনি তাত পাই যাব। কিন্তু সেইখন নহ'লেও কিছুমানে নোহোৱাকো দিছে, একো প্ৰব্লেম হোৱা নাই বাৰু। সেইটো মই চাইছিলোঁ, চাই ল'ব। ভিডিঅ'টো শেষলৈকে চাব। গোটেই প্ৰচেছটো মই ইয়াতে দেখাইছোঁ। আগতো বহুকেইজনে কমেণ্ট কৰিছিলে, গতিকে ভিডিঅ'টোৰ সম্পূৰ্ণ প্ৰচেছটো মই দেখাবলৈ চেষ্টা কৰিছোঁ। 4 চকীয়া বাহনৰ যিটো ভিডিঅ' মই এইটো আপলোড অলৰেডি কৰিছোঁ মোৰ চেনেলত, সেইটো আপোনালোকে চাই ল'ব। তাতো প্ৰচেছ একেই, তাত মাত্ৰ দুমূৰে দিয়া হয়। মানে ইয়াত এটা লাইন দিয়া হৈছে, তাত 2টা লাইন, আৰু মাজেদি আপোনাৰ গাড়ীখন চলাবলৈ অকণমান বেকাকৈ দিয়ে। আৰু যিটো মাজৰ গেপ দিয়ে সেইটো 9 ফুটেই দিয়া হয়। ইয়াতো 9 ফুটেই দিছে, যেনেকৈ এটা পোষ্টৰ পৰা আনটো পোষ্টলৈ 9 ফুট দিয়া হৈছে। তাত তেনেকৈ এটা মানে মাজৰ যিটো গেপ, দুই শাৰীৰ মাজৰ গেপটো 9 ফুটেই দিয়া হয়। বহুতে প্ৰশ্ন কৰি থাকে যে এইটো কিমান ফুট দিয়ে তেওঁলোকে ঘৰত যদি প্ৰেক্টিছ কৰিব বিচাৰে 9 ফুট দিয়ে আপোনালোকে এটা টেপ লৈ ল'ব। টেপেৰে আপুনি 9 ফুট জুইখিনি আপুনি যিকোনো এনেকুৱা ধৰণৰ পোষ্ট আপুনি দি পিনি ঘৰতে প্ৰেক্টিছ কৰিব পাৰিব। আৰু এবাৰ ফেইল যদি কৰি যায় আপুনি, তেন্তে আপুনি আকৌ নতুনকৈ আপুনি আকৌ শ্লট বুকিং কৰিব লাগিব। শ্লট বুকিং কৰিব লাগিব, লগতে আপুনি আকৌ নতুন টেক্স এটা দিব লাগিব 300 টকামান। গতিকে একেবাৰে পাছ কৰা সময়ত কেতিয়াও হ'ব নোৱাৰে যিহেতু, গতিকে একেবাৰে পাছ কৰিবলৈ চেষ্টা কৰিব, নহ'লে আপোনাৰ নিজৰে খৰচ বাঢ়ি গৈ থাকিব ন। গতিকে সেইটো কথা দেখিছে, স্কুটি সৰহসংখ্যকে ফেইল কৰিছে দেখিছেনে। লেডিজসকলে সেইকাৰণে প্ৰেক্টিছ কৰি যোৱাটো ভাল। মই তেওঁলোকক ৰিকুৱেষ্ট কৰিম, ঘৰত প্ৰেক্টিছ কৰি যাব, আপোনালোকৰ নিজৰ কাৰণে সুবিধা হ'ব। মই কৈছে যে বাৰম্বাৰ ইয়াৰ ডিষ্টেঞ্চটো 9 ফুটেই দিয়া হয়। 9 ফুটতকৈ 3 ইঞ্চিমান বেছি দিয়া হয়, কিন্তু সেই 3 ইঞ্চি আপুনি বাদ দিয়ক। এই 9 ফুটৰ ভিতৰতে আপুনি চলাবলৈ চেষ্টা কৰিব, তেতিয়া আপোনাৰ কোনো টেনশ্যন নাথাকে। আৰু যদি কিবা জানিবলগীয়া থাকে কমেণ্ট কৰিব, মই জনাবলৈ যিমান পাৰোঁ চেষ্টা কৰিম। আগতে এজনে মোক ভিডিঅ'ত কমেণ্ট কৰিছিলে যে 4 চকীয়া বাহনৰ ক্ষেত্ৰত মই AC চলাব পাৰিমনে। গতিকে তেনেকুৱা ধৰণৰ কোনো ধৰা বন্ধা নিয়ম নাই, আপুনি যিকোনো বাহনে চলাব পাৰিব, আপোনাৰ যদি সকলো ক্লিয়াৰ আছে গাড়ী। দেখিছে, এনেকৈ গৈ থাকিব লাগিব। 1 নম্বৰ গিয়েৰত গ'লে গাড়ীখনে ঝাটকা মৰাৰ সম্ভাৱনা বেছি থাকে। গতিকে যদি বাইচাঞ্চ গাড়ীখনে ঝাটকা মাৰে আপোনাৰ ভৰি পৰাৰ চান্সটো বেছি। গতিকে 2 নম্বৰ গিয়েৰত যাবলৈ চেষ্টা কৰিব, অলপ সহজ হ'ব। সৰহসংখ্যকে 2 নম্বৰ গিয়েৰতে চলায়। দেখিছে, এজন ল'ৰাই চেণ্ডেল পিন্ধিয়ে চলাইছে। মই বৰ্তমান শিৱসাগৰৰ দ্বিতীয় দেখুৱাই আছোঁ। অন্যান্য দ্বিতীয় নিয়মবিলাক হয়তো বেলেগো হ'ব পাৰে। বেলেগ নহয়, আচলতে নিয়মটো একেই হয়, চবতে একেই দিয়ে। কিন্তু আজিকালি আগততো এনেকৈ ধৰণৰ জুখি মেলি দিয়া বৰ বিশেষ জুখি মেলি নাথাকে, কিন্তু আজিকালি জুখি দিয়ে বস্তুৰ পৰা ইটোৰ পৰা সেইটো ডিষ্টেঞ্চ। কিন্তু গোটেইখিনি প্ৰচেছ একেই আৰু চবতে।
এই জোতা আৰু চেণ্ডেলৰ ক্ষেত্ৰত অকণমান ডিফাৰেঞ্চ থাকিব পাৰে, গতিকে আপোনাৰ যেতিয়া জোতা আছে আপুনি জোতা পিন্ধি ইমান ধুনীয়াকৈ ঘূৰাইছে। বেলেগত হয়তো জোতা নিকিনিলে ধৰিব পাৰে, কিন্তু শিৱসাগৰ দ্বিতীয়ত মই লক্ষ্য কৰিলোঁ চেণ্ডেল পিন্ধিও তেওঁলোকে ইণ্টাৰভিউ টেষ্ট পাছ কৰিছে। বহুত ফিল কৰিছে আজি। বেলেগ এখন গাড়ী লৈ আহোঁ ঠিক আছে। চাৰিচকীয়া বাহনৰ চলোৱা নিয়ম কেনেদৰে দিয়া হয় দ্বিতীয়ত মই সেই বিষয়ে আগতীয়াকৈ এটা ভিডিঅ'ত মই সম্পূৰ্ণ ডিটেইলছত দেখাইছোঁ। ভিডিঅ'টো আপোনালোকে চাব, ডেছক্ৰিপশ্যনত লিংক দি দিম। ভিডিঅ'টো ডেছক্ৰিপশ্যনত গৈ চাব পাৰিব। সম্পূৰ্ণ প্ৰচেছখিনি ইয়াত দেখুৱাইছোঁ মই, সেইটো একো প্ৰচেছ বাকী থকা নাই। ইয়াত ভাবিছোঁ এইটো ভিডিঅ' চোৱাৰ পিছত আপোনাৰ একো কনফিউজন নাথাকে, সকলোখিনি দূৰ হৈ গ'ল। মাত্ৰ ঘৰতে আপুনি প্ৰেক্টিছ কৰি যাওক। যদি আপোনাৰ কনফিডেঞ্চ নিজৰে অলপ কম আছে তেন্তে ঘৰত প্ৰেক্টিছ কৰি যাওক, আপোনাৰ একো টেনশ্যন ল'বলগীয়া নাথাকে। বিশেষকৈ আপুনি লাইচেঞ্চখন পাবলৈ সক্ষম হ'ব। এজনৰ সন্দেহ আছে। পাছ কৰাৰ পিছতো তাত একো প্ৰচেছ নাথাকে, আৰু পাছ কৰাৰ পিছত আপুনি বহুত টাইম ঘৰলৈ গুচি আহিব পাৰিব, তাৰ একো প্ৰচেছ নাথাকে। এজন এইবোৰ শ্ল' মোচনত চলোৱা গাড়ী নহয়। গধুৰ ৱেইটৰ গাড়ীবিলাক প্ৰায় ফেইল কৰে, গতিকে পৰাপক্ষত লাইট ৱেইটৰ গাড়ীয়ে নিব, নিজৰ কাৰণে সুবিধা হ'ব। এজন মোৰ বন্ধু আছিলে, 9 মিটাৰ নহয় 9 ফুট। নাই মই নিজে চাইছোঁ 9 ফুটলৈ অকণমান বেছিয়ে দিছে, 3 ইঞ্চিমান বেছি দিছে। মই চলাই আহিলোঁ যে। বঢ়িয়া। হেল্ল'। আৰু বহুতে দালালি হতে মই অপেক্ষা কৰি নাথাকিব, খুব সহজ জীৱনত মনত থাকিব কেনেকৈ পাছ কৰিলোঁ। টান নহয়, এইটোকে উলিয়াব। যদি অকণমান ঘৰত নিজৰ বাইক আছে চেষ্টা কৰি যাব, কোনো টেনশ্যন নাই। আৰু যিহেতু আজিকালি স্কুটিৰ ভাগে লাইচেঞ্চ, বাইকৰ ভাগে লাইচেঞ্চ তেনেকৈ উলিয়াব লাগিব। গতিকে আপোনাৰ চাৰিচকীয়া লাইচেঞ্চখন আছে বুলি আপুনি যদি বাইকৰ মই উলিয়ালেও হ'ব, স্কুটি নুলিয়ালেও হ'ব যদি বুলি ভাবি আছে, মানে সেইটো তেনেকুৱা নহয়। আপোনাৰ নিয়ম মতে, ৰুলছ মতে আপুনি সেইটো ফাইন ভৰিবলগীয়া হ'ব পাৰে। গতিকে ভাগে লাইচেঞ্চ উলিওৱাটো আপোনাৰ প্ৰয়োজন। ইয়াত কিবা প্ৰচেছ আছে নি? নাই নহয়।